আসসালামু আলাইকুম। আজি গাজৰৰ হালুৱা ৰেচিপি লৈ আহিলোঁ। গাজৰৰ হালুৱা বনোৱাৰ আগত মই দিনটোত কটোৱা মোৰ কিছুমান মুহূৰ্ত সময় আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। যদি আপোনালোকে ভাল পায় এনেদৰে ৰেচিপিৰ মাজেৰে মোৰ কিছুমান সময় আপোনালোকৰ মাজত দেখুৱাম। এয়া ৰাতিপুৱা মই মাইনাৰ স্কুলৰ সময়ত তাইক স্কুলত উলিওৱাৰ বাবে এনেদৰে ৰেডি কৰি পঠিয়াই দিলোঁ। তাইক পঠিওৱাৰ পিছত মই দিনত কিবা কিবি কাম থাকে সেইবোৰ কৰি হোৱাৰ পিছত এয়া বৰষুণ দিলে আবেলি। দিনত ধুনীয়া ৰ'দ দিছিলে, গছ গছনিবোৰ ধুনীয়া সেউজীয়া হৈ গৈছে, দিনত ৰ'দ দিছিলে। তাৰপিছত এয়া মানি প্লাণ্ট মাৰ ঘৰৰ পৰা এটা পাত আনিছিলোঁ, এয়া দুটা পাত গজালি মেলিলে। বেটি এইফালে আৰ্টত লাগি গ'ল স্কুলৰ পৰা আহি। তাই ভাল পোৱা কাম কৰিব দিওঁ, মানা নকৰোঁ। স্কুলৰ পৰা আহিয়ে আকৌ আৰ্টত লাগি গৈছে। এইফালে মই গাজৰ হালুৱা বনোৱাৰ বাবে এয়া গাজৰ ৰেডি কৰি লৈছোঁ। এইফালে ইলাচি, এইফালে চেৰি, বাদাম আৰু শুকান খেজুৰ। আপোনালোকে যিকোনো ফ্ৰুইট শুকান এনেদৰে দিলেই হ'ব। এয়া ড্ৰাই ফ্ৰুইটছ আপোনালোকৰ ইচ্ছামতে দিলেই হ'ব। এইফালে মই ইলাচি আৰু তেজপাত ইয়াত দি দিছোঁ। তাৰপিছত ইয়াত বাদামখিনি ধুনীয়াকৈ এটা গল্ডেন কালাৰ অহাৰ পিছত মই গাজৰখিনি এনেদৰে ৰুকি লৈছিলোঁ সৰু সৰুকৈ। মই ঘি দিছোঁ, ৰিফাইনো দিছোঁ, লগতে এচামুচ ঘিও দিছোঁ। আপোনালোকে অকলে ঘিত বনালেও বনাব পাৰে, অকলে ৰিফাইনত বনালেও বনাব পাৰে। ইয়াত মই চেনি দিছোঁ জোখ অনুপাতে, গাজৰৰ জোখ অনুপাতে। এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এইখিনি ধুনীয়াকৈ ভাজি আপোনালোকে চাই থাকিব ভিডিঅ'টো, বহুত ধুনীয়া হয় খাবলৈ। এয়া ধুনীয়াকৈ সিজি গৈছে। এইখিনি সিজি যোৱাত ধুনীয়াকৈ কালাৰো আহিছে। ইয়াত মই গাখীৰ দি দিম। আপোনালোকক বাৰু মই দেখুৱাই আছোঁ গাখীৰটো কি ধৰণে দিলে ভাল লাগে। এয়া মই চামুচত উঠাই দেখুৱাই দিছোঁ। এয়া গাখীৰৰ চামনি থকা গাখীৰ দিলে বেছি টেষ্টি হয়। এনেই গাখীৰ দিলেই ভাল লাগে, চামনিৰে দিলে আৰু বেছি সোৱাদ হয়। এয়া গাখীৰটো পানী একদমেই দিব নালাগে, গাখীৰটো গাজৰৰ জোখ অনুপাতে দিব লাগে। হুইচেল 4-5টা হুইচেল মৰাৰ পিছত আপোনালোকে ইচ্ছা কৰিলে দুটা বা তিনিটা মাৰিলেও হ'ব। এনেদৰে গাখীৰখিনি আৰু অকণমান শুহি যোৱাৰ পিছত এয়া মই এটা বাতিত এনেদৰে উঠাই লৈছোঁ। খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এবাৰ বনাই চাব যিসকলে এনেদৰে বনোৱা নাই, আৰু যিসকলে বনাই টেষ্টটো জানিবই। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগো হ'ব পাৰে, যেনেকৈ বনালেও খাবলৈ ভালেই লাগে। কিন্তু মই যিদৰে বনাওঁ এনেদৰে বহুত বেছি টেষ্টি হয়। আপোনালোকে এনেদৰে বনাই চাব আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় জনাব। আৰু নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।